गोबाव जादों नाथाय थेवबो जोङो मोजां फिथाइखौ मोननानै बयबो रंजानाय मोनदों। दिनै बर' बिजोंनि थाखो 10 नि गासै गांगु जि लेखा बेवहाय बेखेवनाय जादों। बर' थुनलाइ आफादनि गोबां बोसोर नाजानाय, बर' फरायसा आफादनि नाजानाय, बर' माहारिनिनो हास्थायनाय बे खामानिया दिनै जाफुंबाय आरो देग्लाय बोसोरनिफ्राय हायार सेकेन्डारियाव बर' बिजोंजों जोंनि फरायसाफ्रा फरायनो हागोन। बेयो जोंनि थाखाय जोबोद मोनसे मोजां एचिभमेन्ट। आङो खावलायदों जे बिटिआर ओनसोलनि थाखाय जिखिनि फरायसालियाव जोङो थाबैनो फोरोंनो हायो बिनि बेबस्थाखौ खालामगासिनो दङ। नाथाय बिटिआरनि बाहेरनि बर' बिजों फरायसालिफ्रावबो जोङो बेखौ थाबैनो फोरोंनायनि बेबस्थाखौ खालामनांगोन आरो बिनि थाखायनो बर' कसारि काउन्सिल, बिटिआर सरकार, बर' थुनलाइ आफाद आरो बर' फरायसा आफाद जयै आसाम सरकारजों सावरायनानै बै फरायसालिफ्राव फोरोंगिरि थिसननाय आरो जोंनिबो माखासे फरायसालिफ्राव नांगौ बायदियै पिजि टिचार गैया, फोरोंगिरि गैया। दा बैफोरावबो माखासे पोस्ट ग्रेजुवेट टिचार थिसननानै बे साबजेक्टफोरखौ फोरोंनो हानायनि बेबस्थाखौ खालामनो थाखाय जोङो बयबो नाजागोन आरो बर' रावा जाहाथे अराय सम जौगालाङो आरो बर' बिजोङा गोख्रोंनिफ्राय गोख्रोंसिन जायो बेनि थाखाय जों हाबा मावलांबाय थागोन। आं बेखौनो बुंदो जे माखासे फोरोंगिरि नांगोन, माखासेयाव फोरोंगिरिफोर दङ नाथाय गोबाङावनो फोरोंगिरि नांगोन। दा बे फोरोंगिरिखौ आसाम सरकारा एपइन्टमेन्ट होनांगोन। बिनि थाखाय जोङो काउन्सिल गभर्नमेन्टफ्रा आसाम सरकारजों जों सावरायखांबाय आरो सावरायबावगोन जाहाथे थाबैनो बेवहाय फोरोंगिरि होनो हायो। बेनि थाखायथ' अलरेडि गंनै कलेज दङ। कलेजा प्रभिन्सियेलाइज जानाय लोगो लोगोनो बेवहाय साइन्स आरो कमार्सखौबो थिसननाय जागोन। आर्ट्सनि थाखायथ' गंनै दंखायो। दा बेवहाय जेथिया बे गंनै कलेजा प्रभिन्सियेलाइज जागोन लोगो लोगोनो बेवहाय साइन्स आरो कमार्सखौबो थिसननाय जागोन। ভাষাৰ কাৰণে আজি এটি ঐতিহাসিক দিন আৰু ইয়াৰ কাৰণে প্ৰথমতে মই ধন্যবাদ দিব বিচাৰোঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তামোলপুৰত যেতিয়া বড়ো সাহিত্য সভা হৈছিলে সেই সাহিত্য সভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে 2022-23 চনৰ পৰাই বড়ো যে হায়াৰ ছেকেণ্ডাৰীত যে বড়ো মিডিয়ামৰ আৰম্ভ হ'ব লাগে সেইটো কৰিব লাগে আৰু সেইকাৰণে আজি বড়ো সাহিত্য সভাৰ উদ্যোগত অসম চৰকাৰৰ উদ্যোগত নিখিল বড়ো ছাত্ৰ সন্থা সকলোৰে উদ্যোগত আজি ইয়াত বড়ো টেক্সট বুক হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ 9খন টেক্সট বুক আজি ইয়াত অপেনিং কৰা হৈছে আৰু ইয়াৰ আজিৰ দিনৰ পৰাই যিটো আছে আমাৰ বড়ো মিডিয়ামটো হায়াৰ ছেকেণ্ডাৰীত পঢ়িব পাৰিব। ইয়াৰ এনেকুৱা এটা ডাঙৰ এটা এচিভমেণ্ট আজি আহিছে বড়ো জনগোষ্ঠীৰ কাৰণে। চ' বড়ো সাহিত্য সভাকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ যে আমি বহুত বছৰৰ পৰা যেতিয়াই বড়ো সাহিত্য সভাৰ প্ৰতিনিধি সভা হয় তাত আলোচনা হয়, নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনবিলাকত প্ৰতিনিধি সভা হয় তাত আলোচনা হয়, তেনেকৈ বহুত বছৰ চৰ্চিত আলোচনা কৰা এটা বিষয় আজি নিষ্পত্তি হৈ গ'ল। সেইটো বহুত ডাঙৰ এটা এচিভমেণ্ট আৰু ইয়াৰ পিছত যি বড়ো ভাষা আজি অসমৰ এছ'চিয়েট লেংগুৱেজ হ'ল, যি বড়ো ভাষা ভাৰতৰ সংবিধানৰ স্বীকৃতি পালে, এনেকুৱা এটা ভাষা অনাগত দিনত আৰু উত্তৰণৰ কাৰণে আৰু আগুৱাই যাবৰ কাৰণে ডাঙৰ এটা মাইলষ্টন আজি আৰম্ভ কৰা হৈছে। সেইটোৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু আমি সকলোৱে আনন্দিত হৈছোঁ আৰু আমাৰ ইতিমধ্যে বিটিআৰ অঞ্চলত প্ৰায় 50খন স্কুল আইডেণ্টিফাই কৰা হ'ল যিটো নেকি হায়াৰ ছেকেণ্ডাৰীত আপগ্ৰেড কৰা হৈছে আৰু তাত বড়ো মিডিয়ামটো পঢ়াব পাৰিব। খালি তাত অলপ টিচাৰ ষ্ট্ৰেংথটো কম আছে, পিজি টিচাৰ কম আছে, তাত কিছুমান পিজি টিচাৰ এপইণ্টমেণ্ট দিব লাগিব আৰু ইয়াৰ বাহিৰে অসমৰ যিহেতু প্ৰায় প্ৰত্যেকটো জিলাতে বড়ো মিডিয়াম আছে, এই জিলাবোৰতো হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেড কৰি পেলাই তাতো টিচাৰ এপইণ্টমেণ্ট কৰি বড়ো মিডিয়ামত শিকাব পাৰিব বুলি মই আশা ৰাখিছোঁ। আমাৰ প্ৰায় ছায়েন্সৰ আহিছে, জিঅ'গ্ৰাফীৰ আহিছে, তেনেকুৱা বহুত কিতাপ আহি গ'ল। এনভাইৰনমেণ্টেল ছায়েন্সৰ আহিছে, এডুকেশ্যন আহিছে, লজিক আহিছে, কনষ্টিটিউশ্যন আহিছে, পলিটিকেল ছায়েন্স আহিছে, বহুত কিতাপ আহি গ'ল অলৰেডি। চ' গতিকে আৰ্টছত, কমাৰ্চত নহয় আৰ্টছত আৰম্ভ কৰিব পৰা যাব, অতি শীঘ্ৰে আৰ্টছত আৰম্ভ কৰিব পৰা যাব। হিচাপে আপুনি বড়ো জনগোষ্ঠীকে নহয় প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে উপহাৰ প্ৰদান কৰিছে, এই বড়ো মাধ্যমত কিতাপ প্ৰদান কৰি তেওঁলোকৰ ধৰক বড়ো মিডিয়ামত চাওক, বড়ো মিডিয়ামটো বহুত ষ্ট্ৰাগল কৰি আহিছে, বহুত সংগ্ৰাম কৰি আহিছে। 1963তে বড়ো মিডিয়াম আৰম্ভ হৈছিলে। আজি 60 বছৰৰ পিছত আজি হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এইটো মানে আপগ্ৰেড কৰা হ'ল। তো এইটো এটা ঐতিহাসিক এটা এচিভমেণ্ট। গতিকে আজি
বহুত স্তৰ বহুত সকলো স্তৰতে বড়ো মিডিয়ামৰ কাৰণে ষ্ট্ৰাগল কৰিব লগা হৈছিলে ইলেক্টিভ খুলি মানে আৰম্ভ কৰিবৰ কাৰণে মেজৰ আৰম্ভ কৰিবৰ কাৰণে ইউনিভাৰ্চিটিত ইন্ট্ৰডিউচ কৰাৰ কাৰণে বহুত সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা আন্দোলন কৰি আছিলে কিন্তু আজিৰ সময়ত দিন পৰিৱৰ্তন হ'ল মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যেনেকৈ কৈছিলে যে ভাল দিন আহিব এতিয়া আমাৰ চৰকাৰে আজি পজিটিভ এটা চিন্তাধাৰা আৰম্ভ কৰিলে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ক'লে ঘোষণা কৰিলে এতিয়া এইটো মানে কম সময়ৰ ভিতৰতে ইমান দিন এইটো পেণ্ডিং হৈ আছিলে কিন্তু কম সময়ৰ ভিতৰতে হায়াৰ ছেকেণ্ডাৰী লেভেলত আজি বড়ো মিডিয়ামটো আপগ্ৰেড কৰা হ'ল 30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम कोविड-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामफैजानो हागोन थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 60015-17103 नाम्बाराव सुलु लानो हागोन एप'ल' डायग्नोस्टिक सेन्टार क'क्राझार